নমস্কাৰ, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মোৰ অংগনবাদী কেন্দ্ৰৰ পাচলি বাগিচাৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছোঁ আৰু এতিয়া চেণ্টাৰ বন্ধ হোৱাৰ পিছত মই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। মোৰ অংগনবাদী কেন্দ্ৰৰ বাগিচাত থকা তুলসী, নৰসিংহ, ভেদাইলতা, মছন্দৰী আৰু নেমু এইকেইবিধ ঔষধি গছ আছে, কাটা মছলা আৰু ইয়াৰ পৰা শিশুসকলক গন্ধৰ অনুভূতি যোগাবলৈ মই চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টি একেলগে চাই থাকিব। লগতে শিশুসকলক গছকেইডালৰ লগত চিনাকি কৰি দিয়া হৈছে কোনডাল কি গছ হয়। কি গছ এইটো? মছন্দৰী। এইটো লৈ আছো ৰবা, মই আনিছো, পেলাই নিদিবা, সেইটো লাগিব। কাটা মছলা ন, ইয়াৰো ল'ম দেই। আমি কেনে লাগে, বেছি নিচিঙিবা, কাটা আছে। মই লৈ আছো ৰবা, এই দুটা লৈছো, এই লৈছো। কেনে লাগে? আজি হ'ব, আৰু বেলেগ পাত ল'ম নহয়। গছ কোৱা, এইটো কি গছ? কি গছ কোৱা আগতে? নেমু টেঙাৰ পাত। এইটো লৈছো, তোমালোকক শিকাবৰ কাৰণে লৈছো দেই। হা কিয় দুবৰী লাগিব? গছত পানী দিব লাগিব, গোবৰ দিব লাগিব। বলা এই কি পাত ললো আমি, বলা। আৰু এইটো হ'ল নৰসিংহ, এটা পাত ল'ম দেই, বেছি নলওঁ। ডাঙৰ হ'ব নহয়, ৰবা এই সকলোৱে নল'বা, ডাঙৰ হ'ব যে গছডাল। ৰবা এইটো লোৱা, এইটো। আজি কেন্দ্ৰৰ শিশুসকলক পঞ্চইন্দ্ৰিয়ৰ জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ। লগতে গছজোপাৰ সৈতে চিনাকি কৰি দি সিহঁতক শিকাব বিচাৰিছোঁ। গছ কেইজোপা মোৰ বাগিচাৰ পৰা পাব পৰা হোৱাত মনটো বহুতেই ভাল লাগিছে। শিশুসকলক শিকাব পাৰিছোঁ, কলৈকো যাব লগা হোৱা নাই। আপোনালোকে লাইক এটি কৰি দিব আৰু আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আৰু নতুনকৈ যদি মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত বেল আইকনটি প্ৰেছ কৰি অল কৰি দিব। আৰু জোৰে কোৱা, সকলোৱে চাপৰি বজাই দিয়া। কোনেও নকবা দেই, জোৰে কবা দেই, কি গন্ধাইছে? আৰু জোৰে কোৱা, তুলসী পাত। বাবা জানিছে। আৰু ৰবা মই হাতে ধৰি এৰি দিয়া, তুমি এৰি দিয়া। কি গন্ধাইছে? কি গন্ধাইছে? কোৱা দুবৰী, কি গন্ধাইছে? কোৱা কি গন্ধাইছে? এইটো নামটো পাহৰিছা। তোমাকো দিম। প্ৰিয়াক দি আছো দেই, তাই 3 বছৰ মাত্ৰ হ'ল। কি গন্ধাইছে? কি গন্ধাইছে কৈ দিয়া। কি গন্ধাইছে? তাই 3 বছৰ যে মানে। এয়া নৰসিংহ গন্ধাইছে। তাতে বহিব লাগে। ৰবা দি আছো। কি
গন্ধাইছে কি গন্ধাইছে ভালকে চোৱা কি গন্ধাইছে নহয় মচন্দৰী এইটো মচন্দৰী এইটো ঘৰত খাই পোৱা নাই বেছি ন এইটো মচন্দৰী তুলসী থাপৰি বজাই দিয়া এইবাৰ তাক চকুত কি বজাইছো মিনাল হা তোমাকো লাগে কি বজাইছো কাহি সকলে চকু মুজাচোন সকলে চকু মুজা সকলে চকু মুজা মোক দেখিছা নেকি চকু মুজিলি চকুটো মুজি দিয়া মোক দেখিছা নেকি নাই এবাৰ মেলি দিয়া চকু মেলি দিয়া মোক দেখিছা আমি কিহেৰে দেখা পাওঁ চকু আমি চকুৰে দেখা পাওঁ ন এবাৰ কাণ দুখন এনেকৈ হপা মাৰি ধৰা কাণ দুখন হপা মাৰি ধৰা কাণ দুখন হপা মাৰি ধৰা কাণ দুখন এনেকৈ ধৰা কাণ দুখন হপা মাৰি ধৰা এনেকৈ ধৰা কাণ জোৰে ধৰা কাণ দুখন ধৰা মই কি কৈ আছো শুনিছা তুমি তাৰমানে ভালকে ধৰা নাই তুমি ভালকে জোৰে ধৰা মই কি কৈ আছো এৰি দিয়া এইবাৰ আমি কাণেৰে শুনা পাওঁ তোমালোকে যে কাণত ধৰি আছা মই কি কৈ আছিলো বুলি কৈছিলো নহয় শুনা নাই ন আমি চকুৰে দেখা পাওঁ আৰু নাকেৰে গন্ধ পাওঁ আৰু কাণেৰে শুনি পাওঁ আৰু ছালত চুলে গম পাওঁ গৰম যদি তোমালোকক যে ভাত আমাৰ ইয়াত যে খিচিৰি খাব দিওঁ এনেকে খালে তোমালোকে গম পোৱা নাই গৰম নে ঠাণ্ডা গম পোৱা গৰম ঠাণ্ডা যে গম পাওঁ আৰু লোৱা অলপ লোৱা হাতত লোৱা অলপ দি আছো লোৱা আহাই গেলে হা এইফালে আহা অলপ লোৱা হাতত লোৱা অলপ এতিয়া সকলে খাই চোৱা চেনি খাই দিয়া সকলে জোৰে খোৱা খাই দিয়া কেনে লাগিছে মজা নহয় কেনেকুৱা লাগিছে মিঠা নে তিতা লাগিছে কেনে লাগিছে মিঠা লাগিছে ন বা বঢ়িয়া চাই কোৱা ভাল লাগিছে কালি আহিবা আৰু স্কুলত আজি কি কৰিলা কোৱাচোন মোৰ ফালে চোৱাচোন আজি কি কৰিলা কোৱাচোন স্কুলত কোৱা আজি কি কৰিলা আজি কি কৰিলা কোৱাচোন মোক এইফালে চোৱা কি কৰিলা আজি কোৱা আৰু কি কৰিছা আৰু পাতৰ গন্ধ লৈছো ন আৰু কি কৰিছা হাত ধুইছা চাবোনেৰে কৈ দিয়া ইফালে চাবোনেৰে হাত ধুইছা ন কৈ দিয়া ইফালে কৈ দিয়া